নহয় আচলতে আমি চবে ভাবোঁ যে চাকৰি এটা পালি চব চেছ তেনেকুৱা কথা নহয় মানে নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ HP অল ফাৰ্মিং টিপছলৈ। বন্ধুসকল, আজি মই উপস্থিত আছোঁ চিপাঝাৰত, দৰং জিলাৰ চিপাঝাৰ বুলি ক'লে চিনিয়ে পায় সকলোৱে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা চিনি পায় চিপাঝাৰ। আজি উপস্থিত আছোঁ এজন মোৰ আজি লোক বুলিয়ে ক'ব লাগিব, যে লোক মানে আৰু মোতকৈ অলপ ডাঙৰ হয়। তেওঁ এখন দোকান আৰম্ভণি কৰিছে, দোকানখনত মই আহিছোঁ, বন্ধুসকলক দেখাব চেষ্টা কৰিম তেওঁ কেনেদৰে আহি আজি হ'লচেল দোকান দি আছে। মানে আজি চিপাঝাৰত তেওঁৰ আজি হ'লচেল দোকানখনৰ আজি বহু সকলো চিনাকি মানুহে, সকলো মানুহ চিনি পায়। তেওঁৰ দোকানত আহিছোঁ, তেওঁক মই চিনাকি কৰি দিম বন্ধুসকলৰ মাজত, আপোনালোক চাই থাকিব, আহকচোন বন্ধুসকল। দাদা নমস্কাৰ। মোৰ চিনাকিয়ে বাৰু, বন্ধুসকলক চিনাকি কৰি দিম। হয়, পোনপ্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম, আৰু বন্ধুসকলক আপোনাৰ বিষয়ে মই কৈছোঁৱে, যিহেতু আপুনি এজন আগতে সকলো শিক্ষা শেষ নেকি পঢ়া? মোৰ MA কমপ্লিট হ'ল। হয়, আপুনি কেইমাহ হ'ল? এতিয়া আমাৰ 3 মাহ হ'ল হয় দোকানখন অপেনিং কৰিব। বহুতে গমো পোৱা নাই, আমাৰ চিপাঝাৰৰ যিটো ইলেক্ট্ৰিচিটি অফিচ আছে, ইলেক্ট্ৰিচিটি বৰ্ডত, তাৰ কাষতে এটা পুখুৰী আছে। পুখুৰীটোৰ কাষত এটা মঞ্চ আছে, তাৰ ফ্ৰণ্টত যিখন মাৰ্কেট আছে তাতে আমাৰ দোকানখন নীলকণ্ঠ ভাণ্ডাৰ। গতিকে সকলো আহিব এবাৰ। আপোনালোকক ক'লে আৰু এড্ৰেছটো দিছে। আপুনি এতিয়া হ'লচেল সকলো পায় নেকি? হয়, আমাৰ ইয়াতে গ্ৰ'চাৰী হ'লচেলৰ উপৰিও আমাৰ যিখিনি আমাৰ দৈনন্দিন ব্যৱহাৰ্য সকলো বস্তু হ'লচেলত পোৱা যায়। এবাৰ আহিব আপোনালোকক। বন্ধুসকলক যাব চেষ্টা কৰোঁ, যিহেতু মানে এতিয়া নিবনুৱা সমস্যা বহুতে হৈছে। মোৰ চেনেলটো বিশেষকৈ নিবনুৱা, আপুনি চাইছে এইটো? মই বহুত ডাঙৰ ফেন। হয়, আপুনি সেইকাৰণে আপোনাৰ আজি এই দোকানখনত আহিলোঁ। কিবা ক'ব খোজে বন্ধুসকলে, কিবা ক'ব খোজে নেকি? যিসকল মানে এনে ঘৰতে আছে বহি পেলাই, কিনো ক'ম আৰু আমাৰ হ'লেও এতিয়া আপুনি এখন দোকান দিছে, আৰু মেইনলি এটা ব্যৱসায় ষ্টাৰ্ট কৰিব লাগিলে কেনেদৰে আৰম্ভ কৰিব লাগে? এক্সপিৰিয়েঞ্চটো বহুত ডাঙৰ বস্তু। ময়ো দোকানে চোকানে আছিলোঁ, কিবা এটা কৰোঁ এনেকুৱা আৰু, ইমান ডাঙৰ নহয়, সৰুকৈ এনে কিবা এটা আৰম্ভণি কৰিছোঁ, আৰু আশীৰ্বাদ কৰিলে ভাল হ'ব। মানে যিসকল মানে এটা ব্যৱসায় আৰম্ভ কৰিব মানে ফাৰ্ষ্ট কি লাগিব? মূলধনটো অলপ দৰকাৰ নেকি? মূলধনটো চব কথাতে মূলধনটো দৰকাৰে। এতিয়া মূলধনটোৰ কাৰণে আমি কিছুমান কাম কৰিব নোৱাৰোঁ। আজিকালি কিছুমান সুবিধা হৈছে, বেংকৰ লোন চোন দিয়ে। গতিকে তেনেকুৱাকৈ অলপ যদি মানে খবৰ খাতি লোৱা যায়, তেতিয়াহ'লে গম পায় লোন চোনৰ কথা। তেনেকুৱাকৈ আৰম্ভণিটো কৰিব পাৰি। হয় হয়, আপুনি এতিয়া ইয়াত দোকানখনত কৰ্মচাৰী কোনোবা লৈছেনে? হয়, আমাৰ 2জন মানুহ আছে, তেনেকৈ আৰু চলি আছোঁ। কেনেকুৱা চেল পাতি? ইমান মানে বেয়া নহয়, গোটেই বেয়া ৰেচপণ্ডো পোৱা নাই। ৰেচপণ্ডটো নতুন হিচাপত বহুত ধুনীয়া পাইছোঁ। এতিয়া আপুনি যিসকলে ইয়ালৈ আহিব দিয়ে, এড্ৰেছটো আকৌ কৈ দিয়ক। আমাৰ চিপাঝাৰৰ ইলেক্ট্ৰিচিটি বৰ্ডৰ কাষৰ পুখুৰী এটা আছে, পুখুৰীটোৰ ওচৰত এটা মঞ্চ আছে, তাৰ ফ্ৰণ্টত যিখন মাৰ্কেট আছে তাতে, আৰু আহিলে গম পাব ইয়াত নীলকণ্ঠ ভাণ্ডাৰ বুলি ক'লে সকলোৱে দেখাই দিব। বহুত বহুত ধন্যবাদ দিলোঁ, থেংক ইউ। ইমানখিনি ধন্যবাদ, ইমানখিনি সময় দিয়াৰ কাৰণে। এইখন বন্ধুসকলে আহিব পাৰে,
দেখাব চেষ্টা কৰিলোঁ। আমাৰ যিহেতু বহুতো নিবনুৱা ল'ৰা ছোৱালী এনেই আছে, কিছুমান এটা নহয় এটা কামত থাকিব লাগে। মানে চাকৰিটো মেইন উদ্দেশ্য নহয় আচলতে। আমি চবে ভাবোঁ যে চাকৰি এটা পালি চব চেছ, তেনেকুৱা কথা নহয়। মানে যিকোনো কাম কৰি মানে কিবা কৰি খাই থাকিব পাৰিলে হ'ল আৰু। বহুত বহুত ধন্যবাদ দিলোঁ।